নমস্কাৰ বন্ধুসকল, আপোনাৰ যদি নিজৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব বিচাৰিছে তেনেহ'লে আপুনি ইউটিউব চেনেলটোৰ ছাবস্ক্ৰাইবাৰসমূহ নেদেখা কৰি থ'ব। ছাবস্ক্ৰাইবাৰসমূহ কেনেদৰে নেদেখা কৰি থ'ব পাৰি তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত সকলোবোৰ ক'ম, গতিকে অলপো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰি লওক, গুগল বা ক্ৰম। মই ক্ৰম ব্ৰাউজাৰটো অন কৰি লৈছোঁ আৰু ইয়াৰে চাৰ্চ বাৰত চাৰ্চ কৰি দিওঁ ইউটিউব ডেস্কটপ বুলি। আপুনিও চাৰ্চ কৰি দিব আপোনাৰ ক্ৰম ব্ৰাউজাৰ বা গুগলত ইউটিউব ডেস্কটপ বুলি। ইয়াৰ পিছত এনেদৰে এখন এণ্টাৰ পেজ খোল খাব আৰু ইয়াৰে studioyoutube.com-ত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে এণ্টাৰ পেজ খোল খাব। ইয়াৰ কণ্টিনিউ টু ষ্টুডিঅ'ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব লাগিব। লোডিং হোৱাৰ পিছত আপোনালোকৰ মাজলৈ এখন এণ্টাৰ পেজ খোল খাব। তাৰপিছত আপুনি একদম তললৈ গৈ ছেটিংছ অপশ্যন এটা আছে, এই ছেটিংছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে অলপ লোড হ'ব। লোড হোৱাৰ পিছত ইয়াত চেনেল বুলি আছে, বাওঁফালে চেনেলত ক্লিক কৰি দি ইয়াৰে 2 নম্বৰ অপশ্যনত সোঁ চাইডৰ 2 নম্বৰ অপশ্যন এডিশ্যনেল ছেটিঙত ক্লিক কৰি দিয়ক। ক্লিক কৰি দি একদম তললৈ যাব। তললৈ গৈ ছাবস্ক্ৰাইবাৰ কাউণ্ট, ইয়াত যদি ৰাইট চিনডাল দিয়ে তেনেহ'লে দেখা হৈ থাকিব আৰু যদি নিদিয়ে তেতিয়া দেখা নহয়। যদি আপোনাক ছাবস্ক্ৰাইবাৰটো দেখা কৰি থ'ব লাগে তেনেহ'লে ৰাইট চিনত ক্লিক কৰিব, আৰু যদি দেখা কৰিব নালাগে তেনেহ'লে ৰাইট চিনডাল দিব নালাগে।